মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ এই বিশেষ অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ইতিপূৰ্বে আলোচনা কৰা এটি পাঠৰ সৈতে। পাঠটি হ'ল স্কাউট আৰু গাইড। এই পাঠটিৰ আজি আমি শেষাংশ আলোচনা কৰিম। ইতিপূৰ্বে আমি আলোচনা কৰিছিলোঁ এই পাঠটিত স্কাউট গাইডৰ বিভিন্ন পৰ্যায়ৰ কথা বা স্কাউট গাইডৰ বিভিন্ন নীতি নিয়মৰ কথা বা লক্ষ্যৰ কথা আমি আলোচনা কৰিছিলোঁ, বা দুৰ্লভ বা দৰ্শনাৰ দেউতাকে স্কুলত পঢ়ি থকা সময়ছোৱাত বা 10মান শ্ৰেণীত থাকোঁতে তেওঁ কেনেধৰণে মৌ পালন কৰিছিল এগৰাকী স্কাউটৰ সদস্য হৈ পেলাই। গতিকে এই আটাইবিলাক বিষয়ে আমি আলোচনা যোৱা ক্লাছত কৰিছোঁ। আজি আমি আলোচনা কৰিম তাৰ পিছৰ চোৱা। দুৰ্লভ দৰ্শনা আৰু দেউতাকে স্কাউট গাইডৰ বিভিন্ন কথোপকথন কৰি থকা সেই সময়তে মাকে তেওঁলোকক ভাত খাব মাতিছিল, আৰু ভাত খাবলৈ তেওঁলোক যাওঁতে দুৰ্লভে স্কাউট গাইডৰ দৰে আন কিবা স্বেচ্ছাসেৱী সংগঠন আছে নেকি দেউতাকৰ পৰা জানিব বিচাৰিছিল, আৰু তেতিয়া দেউতাকে গোটেইবিলাক কথা সুন্দৰভাৱে বৰ্ণনা কৰিছে। আহাচোন আমি এয়া কথাখিনি আলোচনা কৰি চাওঁ। স্কাউট গাইডৰ দৰে আন এটি সংগঠন হ'ল ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, অৰ্থাৎ চমুকৈ ইয়াক NCC বুলি কোৱা হয়। এই সংগঠন আমাৰ বিভিন্ন বিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে এই সংগঠনৰ সদস্য হ'ব পাৰে। ইয়াৰ বাবে তেওঁলোকে উপযুক্ত প্ৰশিক্ষণ ল'ব লাগিব। প্ৰশিক্ষণ লৈ এই সংগঠনৰ তেওঁলোকে সদস্য বা এগৰাকী সদস্য হ'ব পাৰে। এই সংগঠনৰ যি লক্ষ্য, এই লক্ষ্য হ'ল এই সংগঠনে এচাম যুৱ ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ যি উচ্ছৃংখল আচৰণ, এই আচৰণৰ পৰিৱৰ্তে তেওঁলোকক কেনেধৰণে এগৰাকী চৰিত্ৰৱান, সাহসী বা সত্যবাদী ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে, এই সংগঠনটোৰ এইটো হ'ল তেওঁলোকৰ মূল উদ্দেশ্য বা লক্ষ্য। ইয়াৰ উপৰিও তেওঁলোকে এই সংগঠনটোৰ জৰিয়তে ধৰা কেতিয়াও যে মিছা কথা ক'ব নালাগে, বা আমি কেনেধৰণে মানুহক উপকাৰ কৰিব লাগে, তেনেধৰণৰ বা যিবিলাক আমাৰ অপসংস্কৃতিমূলক বা যিবিলাক অপকৰ্ম, এইবিলাক কামৰ পৰা কেনেধৰণে বা কেনেকৈ যুৱকসকলক বা যুৱ ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে আঁতৰাই ৰাখিব পাৰি, এই আটাইবিলাক বিষয়ে এই সংগঠনটোৰ জৰিয়তে তেওঁলোকক শিক্ষা প্ৰদান কৰা হয়। ইয়াৰ বাবে তেওঁলোকে বিভিন্ন ধৰণে প্ৰশিক্ষণ ল'ব লাগিব বা বিভিন্ন ধৰণে তেওঁলোকক জ্ঞান প্ৰদান কৰা হয়। অৱশ্যে বৰ্তমান সময়ত এনে সংগঠনৰ প্ৰাসংগিকতা যথেষ্ট আছে আমাৰ সমাজত, কিয়নো বৰ্তমানৰ যি যুৱ উচ্ছৃংখলতা, এই যুৱ উচ্ছৃংখলতা ৰোধ কৰিবৰ বাবে এনে সংগঠনৰ জৰিয়তে যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ যদি আমি ব্যৱস্থা কৰা হয়, তেতিয়াহ'লে মই ভাবোঁ বা আমাৰ সমাজৰ পৰা বহু পৰিমাণে যি যুৱ উচ্ছৃংখলতা, এই যুৱ উচ্ছৃংখলতা ৰোধ কৰিব পৰা যাব। এই সকলোবিলাক নিজৰ দৰ্শনা আৰু দুৰ্লভৰ দেউতাকে তেওঁলোকক সমস্ত কথা বিৱৰি গ'লে। ইয়াৰ পিছত ভাত খোৱা হ'ল। ভাত খোৱা হৈ তেওঁলোকে শুবলৈ গ'ল, অৰ্থাৎ কাইলৈ স্কুল যিহেতু আছে, স্কুলত যাব লাগিব, সেইকাৰণে তেওঁলোকে শুবলৈ গ'ল। আৰু দেউতাকে ক'লে যে তোমালোকে যদি সমাজৰ কল্যাণ সাধন কৰিব পৰা বা বিচাৰা, বা দেশৰ যদি তোমালোকে কল্যাণ সাধন কৰিব বিচৰা বা দেশ সেৱা যদি কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকে এই সংগঠন দুটাৰ যিকোনো এটাত অন্তৰ্ভুক্ত হৈ তোমালোকে নিজৰ দেশখন বা নিজৰ সমাজখন তোমালোকে সেৱা আগবঢ়াব, সমাজখনৰ প্ৰতি সেৱা আগবঢ়াব পাৰিবা, বা সমাজৰ যিবিলাক কল্যাণমূলক কাম, সেই কামবিলাক তোমালোকে কৰিবা। এনেধৰণৰ সুন্দৰভাৱে তেওঁলোকক বুজনি দিছিল। আৰু দেউতাকে বিচনালৈ শুবলৈ গৈছিল, আৰু তেওঁলোকক শুই থাকোঁতে কৈছিল যে তেওঁ এটি স্কাউট গাইডৰ প্ৰাৰ্থনা গাব, আৰু প্ৰাৰ্থনা গাই তেওঁলোকক শুনাব, আৰু তেওঁলোকক টোপনি যাবৰ কাৰণে দেউতাকে কৈছিল। আৰু দেউতাকে স্কাউট গাইডৰ যিটো প্ৰাৰ্থনাটো দেউতাকে গাইছিল, আৰু তেওঁলোকে টোপনি গৈছিল। গতিকে এই পাঠটিত ইমানখিনিয়ে আমি আলোচনা কৰিলোঁ। এটি সুন্দৰ পাঠ তোমালোকৰ এই পাঠটিৰ জৰিয়তে সুচৰিত্ৰ গঠন কৰিব পাৰিবা বুলি মই বিশ্বাস কৰোঁ। এই পাঠটি তোমালোকে সুন্দৰভাৱে পঢ়িবা। ইয়াৰ পাঠৰ যিবিলাক নীতি আদৰ্শ বা স্কাউট গাইডৰ যিবিলাক নীতি আদৰ্শ বা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ যিবিলাক নীতি আদৰ্শ, তোমালোকে এই নীতি আদৰ্শবিলাক মানি চলিলে নিশ্চয় তোমালোকেও
যিবিলাক মানৱীয় গুণ এই গুণবিলাকৰ বিকাশ ঘটাব তোমালোকে পাৰিবা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটি সুন্দৰ পাঠ তোমালোকে অধ্যয়ন কৰিবা। তোমালোক আটাইৰে আজিৰ দিনটো শুভ হওক, মংগলময় হওক তাৰ কামনা কৰি মোৰ আজি এই বিশেষ অনলাইন ক্লাছটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।